সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি আমি আহিছোঁ আমবাৰীস্থিত ম'ম' ঘৰত। তো আহক ইয়াৰে অ'নাৰ তপনদাৰ পৰা জানো ম'ম' ঘৰ কেতিয়া এষ্টাব্লিছ হ'ল বা কেনেকৈ আৰম্ভ কৰিলে, আৰু ম'ম' ঘৰৰ ম'ম' যিহেতু ইমান ফেমাছ, চ' এই ম'ম'ৰ ছিক্ৰেট কি। তো তপনদা, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। আৰু ধন্যবাদ, থেংক ইউ। আৰু কেনেকুৱা খবৰ প্ৰথমতে এইটো ক'ব। খবৰ খুব ভাল নহয়। আৰু ক'ভিডৰ কাৰণে ৰেষ্টুৰেণ্টত কেনেকুৱা? ৰেষ্টুৰেণ্টৰ অৱস্থাও দেখিছা তুমি, আহিছা এতিয়া বৰ্তমান ৰেষ্টুৰেণ্ট খালী। চ' লাইক ম'ম' ঘৰটো আমি সকলোৱে জানো কেনেকুৱা হয়, বাট ম'ম' ঘৰৰ আৰম্ভণি বা বিগিনিং ম'ম' ঘৰৰ কেনেকৈ কৰিলে আপুনি? এইটো এটা 1993 চন 1993লৈ ঘূৰি যাব লাগিব। 1993 যেতিয়া মই বা আমাৰ লগ বন্ধুৱে ম'ম' চম' খাব যাওঁ বাহিৰত, শ্বিলঙত বা ক'ৰবাত তেনেকুৱা। তাৰপিছতে আইডিয়াটো তেনেকৈ অহা, গুৱাহাটীত নাছিলে, গুৱাহাটীত থকা ম'ম' আউটলেট খুলিবলৈ ভাল লাগিব, তেনেকৈ আহিলে আইডিয়াটো। তাৰপিছত আমি খুলিলোঁ 1993 মানত খুলিলোঁ, আৰু আহোঁতে মানে 2 বছৰ গ'ল। 95 মানৰ পৰা লাহে গুৱাহাটী মানে জনা হ'ল যে ম'ম' কেনেকুৱা বস্তু, কি বস্তু, কেনেকৈ হয়। খালি আমি অকণ ম'ম'টো যেনেকৈ আমি শ্বিলঙত খাইছিলোঁ বা অৰুণাচলত খাইছিলোঁ, তাতকৈ অলপ ইম্প্ৰভাইজ অকণমান কৰিলোঁ, আৰু অসমীয়া টেষ্টলৈ লৈ আহিলোঁ বস্তুখিনি, যিমানখিনি কৰিব পাৰোঁ আৰু আমাৰ তেনেকৈ লাহে দুখন টেবুল, দুখনৰ পৰা 3খন টেবুল, 3খনৰ পৰা 4খন টেবুল, 5খন টেবুল, 2খন ৰেষ্টুৰেণ্ট, 4খন ৰেষ্টুৰেণ্ট, এনেকৈ চলি আছে। গুৱাহাটীত 3খন আছে, তেজপুৰত 1খন আছে। গুৱাহাটীৰ 3খন আপোনাৰ লোকেশ্যনকেইটা কৈ দিব নেকি? এখনতো সকলোৱে জানে আমবাৰী, এখনতো আমবাৰী, এখন ভৰলুমুখ সোণাৰাম স্কুলৰ বিপৰীত দিশে আছে, পুলিচ থানা সোণাৰাম স্কুল, আৰু এখন কমাৰ্চ কলেজৰ সমীপতে লাগিয়ে আছে ম'ম' ঘৰ। আৰু তেজপুৰত আমাৰ বান থিয়েটাৰ, নতুন বান থিয়েটাৰৰ ওচৰতে। আৰু আপোনাৰ ম'ম'টোৰ লাইক ছিক্ৰেট কি? ম'ম' যে ইমান আপোনাৰ আমাৰ য়ংষ্টাৰে ভাল পায়, আপোনাৰ ম'ম' ঘৰ বুলি ক'লে ধৰক সকলোৰে প্ৰিয়। চ' ম'ম'ৰ ছিক্ৰেটটো কি ক'ব নেকি অলপ? ছিক্ৰেচি একো নাই, মাংসৰ চাইজ। ম'ম'ত মাংস থাকে, মাংস দিয়া যায়, আৰু বেছি মছলা তছলা কাৰোবাৰ কৰা নাযায়। একদম চিম্পল বস্তু এটা, একদম মছলা তছলা নিদিয়াকৈ চিম্পলি বনোৱা যায় মানে। আৰু আপুনি যে বেয়া নাপায়, ম'ম' কেনেকৈ বনায় আপোনাৰ তাত অলপ দেখা পাম নেকি আমি? নিশ্চয় চাব পাৰিম। আপোনালোকে ষ্টাফিংটো চাব পাৰে। চ' এইটোৱে আছিল আজিৰ ভিডিঅ', আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। আৰু আপোনালোকে আহক ম'ম' ঘৰত, আমাৰ আমবাৰীত আছে বা আপোনাৰ ভৰলুমুখত, কমাৰ্চত হয় বা তেজপুৰত হয়, আহক। আৰু ইয়াৰ ম'ম' আপোনালোকে যিহেতু আগতেও টেষ্ট কৰিছে, চ' ক'ব নালাগে, বাট ফেমিলি বা ফ্ৰেণ্ডছৰ লগত আহক আৰু ম'ম' টেষ্ট কৰক। আৰু ছুইগি জমেট'টো আছে। চ' পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈ সকলোৱে সুস্থ থাকক, সকলোৱে ভালে থাকক। থেংক ইউ এভৰিৱান, টেক কেয়াৰ।